আমি আজি লাচিত বৰফুকনৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। লাচিত দিৱস কি তাৰিখে পালন কৰা হয়? লাচিত বৰফুকনৰ পিতৃৰ নাম কি? লাচিত বৰফুকনৰ মাতৃৰ নাম কি? আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। কুৱেশ্যন 1, লাচিত দিৱস কি তাৰিখে পালন কৰা হয়? এনচাৰ বি, 24 নৱেম্বৰ তাৰিখে। কুৱেশ্যন 2, শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? এনচাৰ এ, 1671 চনত। কুৱেশ্যন 3, লাচিত বৰফুকন কিমান চনত জন্ম হৈছিল? এনচাৰ বি, 1622 চনত। কুৱেশ্যন 4, লাচিত বৰফুকন কেতিয়া মৃত্যু হৈছিল? এনচাৰ চি, 1672 চনত। কুৱেশ্যন 5, লাচিত বৰফুকনৰ দেউতাকৰ নাম কি আছিল? এনচাৰ এ, মোমাই তামুলী বৰবৰুৱা। কুৱেশ্যন 6, লাচিত বৰফুকনৰ মাতৃৰ নাম কি আছিল? এনচাৰ বি, নাগেশ্বৰী আইদেউ। কুৱেশ্যন 7, কোনজন আহোম ৰজাই লাচিতক বৰফুকন আৰু বৰসেনাপতিৰ খিতাপ প্ৰদান কৰিছিল? এনচাৰ এ, চক্ৰধ্বজ সিংহই। কুৱেশ্যন 8, আহোম যুগত বৰবৰুৱা উপাধি কোনে পাইছিল? এনচাৰ এ, মোমাই তামুলী বৰবৰুৱাই। কুৱেশ্যন 9, বৰবৰুৱাৰ উপাধি কোনজন ৰজাই প্ৰৱৰ্তন কৰিছিল? এনচাৰ এ, প্ৰতাপ সিংহই। কুৱেশ্যন 10, শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি কোন আছিল? এনচাৰ চি, ৰাম সিংহ। থেংক ইউ ফৰ ৱাটছিং। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। যদি আপুনি নতুনকৈ এই চেনেলটোলৈ আহিছে, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।